এতিয়া নামিব লাগিব আৰু এইটো আমাৰ মিচিং ড্ৰাইভাৰ এইটো চাওক লাষ্ট চাওক হে আৰাম ভাই আনি ইজ্জত কেমান দুমলে দিছোঁ গ'ল দুয়া তো কি ক'ম আৰু এইটো নামিছে জল্দি বল এতিয়া বাইকটো পাৰ্ক কৰিলোঁ আমি আৰু এতিয়া চাবিটো লৈ ল কেলা চাবিটো ল ধৰি থাক তো গাইজ ফাইনেলি আমি পালোঁ ধন্দি দল তো চাওক কেনেকুৱা লাগিছে গাইজ আমাৰ ধন্দি ঢল ভাই চাহ বহুত দিনৰ মূৰত আহিছোঁ মানে আগতে আহিছোঁ কিন্তু তথাপি ইমান মানে কি ক'ম আৰু চাওক কেনেকুৱা লাগিছে ভাই চাহ বহুত আপগ্ৰেড কৰিলে আগতে পূৰা জংঘল আছিলে কিন্তু এতিয়া পূৰা আপগ্ৰেড কৰি দিলে বহুত ভাল লাগিছে আৰু এতিয়াও কাম চলি আছে কাম মানে চলিয়ে থাকে দিনৰ দিনটোত হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আকৌ আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোঁ কি কৰিলোঁ নাজানো আৰু মোৰ লগত আছে হেল্ল' ঐক্য দলে আৰু মিচিং মানুহ মিচিং ল'ৰা আৰু আজি আমি আপোনালোকক দেখুৱাম ধন্দি দল আমাৰ গহপুৰতে আছে আৰু কেনেকুৱা লাগিব আপোনালোকে কমেণ্টত জনাব বলক ভিডিঅ'টো চাওক মোৰ পিছত কোনো নাই আপোনালোকে ভাবিছে কিন্তু মোৰ লগত কোনোবা আছে গাইজ এয়া মই অলপ ওচৰৰ পৰা আপোনালোকক দেখুৱাম মইনা মইনা এয়া হ'ল বনৰ ৰজা এই নহয় মোক ওচৰত আহিলে মানে ভয় কৰিবই ওচৰত গ'লে আৰু পূৰা চেল্ফি লৈছোঁ যে আৰু একদম অহাপৌটো মানে কি নজৰ দিছে ভাই সাহ মজা লাগিছে আৰু আপোনালোকে ইমান কিউট হোৱা ক'ত দেখিব মোৰ ভিডিঅ'তে দেখা পাইছে চাগে আগতে দেখা পাইছে তথাপিও আৰু কি ক'ম আৰু ন আপোনালোকে চাই থাকে আৰু 3টামান আছে ইয়াত ধন্দি দলত আৰু ধন্দি দলটো আগতে পূৰা জংঘল আছিল তো এতিয়া আপগ্ৰেড কৰি দিলে আৰু আজি এতিয়া বহুত ভাল লাগিছে মই বহুত দিন হ'ল অহা নাই তো আজি আহি গ'লোঁ আপোনালোকক দেখাবৰ কাৰণে আৰু অহাপৌটোৰ এটা মজা ইণ্টাৰেষ্টিং কথাটো হ'ল যে অহাপৌ পিছফালে চাব পাৰে চাব নেকি আপোনালোকে চকুটো চাওক আৰু ইয়াৰ পৰা চাওক পিছফালে চাব পাৰে ভয় কৰে কি ক'ম আৰু না আৰু মানুহ আজি অলপ দুপৰীয়া টাইমত আহিব লাগিছিলে তো আমি ইমান অহা নাই গুচি গৈছে আৰু ইয়াতো এতিয়াও আছে ইমান নাই আৰু মানে যিমান থাকিব লাগিছিলে আকৌ এবাৰ মুৰি চৰকাৰ এনেকৈ আকৌ এবাৰ আপোনালোকক দেখুৱাম অহাপৌ 2টামান আৰু আগতে আছিলে এটা তাৰপিছত এতিয়া আহিল 2টা ক'ৰ পৰা আহিলে আমি নাজানো কিন্তু তথাপি আপোনালোকক দেখুৱাই থাকিম চাই লওক ভালকৈ ইমান কিউট লাগিছে আৰু ওচৰত গ'লে আমাক ভয় কৰে কাৰণ মই টাইগাৰ যে শ্বেৰ যে যাওঁ ইচিলিয়ে মোক অলপ ভয় কৰে তো জংঘলৰ ৰজা শ্বেৰ ওচৰত আছে আৰু ভয় কৰিবই ন তথাপিও ওচৰত যাম আহা ভাইটি আহা মইনা চকুটো চাওক চকুটো একদম পিছফালে চাব পাৰে অহাপৌৱে আৰু কাণ দুটা কেনেকুৱা লাগিছে গাই আছে তো আমি আহিলোঁ এইটো চাইড তো আগতে অহাপৌ এটা আছিলে সেইটো চাইডে তো মোৰ লগৰটোৱে কি কৰি আছে নাজানো আৰু কিডনেপ নকৰিবি দেই কেলা তো মজা লাগিছে ন চুবাই আছে কি কেবি চুবাই আছে নেকি কেলা মইনাহঁত এইফালে চোৱা কেমেৰা এইফালে আছে মইনাহঁত ভাই চা মৰম কিহৰ মৰম ইমান যা ৰেষ্ট কৰিবি জল
অঁ খেদিছে দুক্কাল যোৱা তো এয়া আমাৰ খেদিছে ৰেচিং কৰিছে আৰু ৰাইজক ক'লে এইটো এতিয়া আমি ফুল বিচাৰিব যাওঁ তলত বাগান কি ক'ম আৰু এতিয়া ফুল এইটো হ'ল ফুল কি ফুল নাজানো ফুল ৰঙা ফুল চাওঁ ব'ল এইটো হ'ল আমাৰ ৰঙা ফুল হয়নে নহয় কি ক'ম আৰু দণ্ডি দলৰ এইটো হ'ল দণ্ডি দলৰ ফুল যাৰ নাম মই নিজে দিছোঁ দণ্ডি দল ফুল বহুত ভাল লাগিছে নামটো আৰু আপোনালোককো নাম লাগে যদি কমেণ্টত জনাব আৰু কি ক'ম আৰু নামৰ ভাণ্ডাৰ আছে মানে মোৰ দিমাগ দৌৰটো ডিক্সনেৰী আছিলে তো ফুলটোৰ নাম মই নাজানো আপোনালোকে কমেণ্টত জনাব পাৰিব আৰু জেগাটো মোৰ আজি ইয়াতে থাকিব মন গৈছে আৰু দেই মাজে মাজে গছ ৰোপণ কৰিছে বৃক্ষৰোপণ আৰু আমাৰ পাৰ্কখনেই মানে সকলোতকৈ ভাল মজা আৰু বহুত ভাল পাৰ্ক বুলি ক'ম আৰু কাৰণ ইয়াত ভিতৰত গছ আছে কি নাই চব আছে মানে এখন অৰণ্য টাইপৰ পাৰ্ক হয় এইটো তো এতিয়া আপগ্ৰেড কৰি আছে আপডেট ভাৰ্জন লৈ আনিয়ে আছে আৰু কামো চলি আছে আপোনালোকক আৰু দেখুৱাম পাছতো দেখুৱাম এতিয়াও দেখুৱাম আপোনালোকে চাই মজা পাব কেমন গাইছ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু মই ইমান ভিডিঅ' বনোৱাত এক্সপাৰ্ট নহয় আৰু মোৰ ভিডিঅ'খিনিত বহুতো ভুল ভ্ৰান্তি থাকিব পাৰে আৰু কি ক'ম আৰু ভ্ৰান্তি মানে কি নাজানো আৰু ভিডিঅ'খিনি যদি অলপমান ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন চেনেল আপোনালোকৰ ছাপোৰ্টটো বহুত প্ৰয়োজন আৰু লাইক এটা কৰি দিব কমেণ্টটোত জনাব পাৰিব আৰু কমেণ্টত আপোনালোকে জনাব পাৰিব আপোনালোকৰ তাত কিবা আইডিয়া থাকিলে মই কপি কৰিম আপোনাক ক্ৰেডিট দিম আপোনালোকক আৰু এনেদৰে মোৰ ভিডিঅ'টো চাই থাকিব আৰু ভাল পালে কি ক'ম আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু একেবাৰে নাপাহৰিব